সৰু হওঁ মই আৰু মিঠাও হওঁ, সৰু চৰাই মই তুনিও হওঁ, খাওঁ পিও আনন্দ কৰোঁ, এয়াই মোৰ কাম আৰু তুনি মোৰ নাম। আৰে অ' তুনি, তই ইয়াত কিয় গা ধুইছ? তই নাজান নেকি এই পুখুৰীটোত কেৱল ৰাণীসকলেহে গা ধুব পাৰে? আপুনি খং কিয় কৰিছে? মোৰ নিচিনা এটা সৰু চৰাই গা ধুবলৈনো কিমান পানী লাগে? কি ক'লি তই? মোৰ মুখে মুখে কথা ক। তই সৰু চৰাই সৰুৱে হৈ থাক। তই নিজকে কি বৰ ধুনীয়া বুলি ভাবিছ নি? ধুনীয়া হওঁ বা নহওঁ, মোৰ নাক মোৰ নিজৰ হয়। আপোনালোকৰ দৰে নাক কটা ৰাণীটো নহয়। কি ক'লি তই? তই মোক নাক কটা ৰাণী বুলি ক'লি? বদমাছ চৰাই, এতিয়াই তোক মজা দেখাম। ৰবি, এতিয়াই সুধিম তোক। সঁচা কথা, নিজৰ মজা দুষ্ট ৰাণীয়ে পাব শিক্ষা, দুষ্ট ৰাণীয়ে পাব মজা। কি ক'লি তই? ৰ ক'ত গৈছ তই? তোক কি কৰোঁ চাবি আজি। জানে ডাঙৰাণী, আমাৰ ওচৰত থকা সকলো গহনাই পুৰণা হ'ল। হয় দেই, একেবোৰ পিন্ধি পিন্ধি আমনিয়ে লাগিছে আৰু। হয় পাই, ৰ'বা ৰজাক কৈ পেলাই নতুন গহনা বনাব লাগিব। কি হ'ল সৰু ৰাণী, কিয় কান্দিছা? নাকান্দি কি কৰিম? এটা সৰু চৰাই মোক নাক কটা ৰাণী বুলি কৈছে। কোনে ক'লে তেনেকে? তুনিয়ে। কি? তুনিৰ ইমান সাহস? তাইক এটা শিক্ষা দিব লাগিব। মই এটা কথা ভাবিছোঁ, মোৰ হাড় এডাল তুনিৰ বাহত গৈ থৈ আহিম। তুনিয়ে মোৰ হাড় এডাল চুৰ কৰিছে বুলি মহাৰাজাক ক'ম আৰু মহাৰাজে তাক উচিত শাস্তি দিব। আৰে এইডাল কাৰ হাত? এইডাল মোৰ বাহত ক'ৰ পৰা আহিলে? ৱাও, ইমান ধুনীয়া লাগিছে, পিন্ধি চাওঁচোন। ৱাও, ইমান ধুনীয়া দেখাইছে মোক। যাওঁ চবকে দেখাই আহোঁগেচোন। ৰাণীৰ ওচৰত থকা হাঁহ মোৰ ওচৰতো আছে, ৰাণীৰ ওচৰত থকা হাঁহ মোৰ ওচৰতো আছে। ৱাও তুমি, তোক কিন্তু বৰ ধুনীয়া লাগিছে দেই। ৰাণীৰ ওচৰত থকা হাঁহ মোৰ ওচৰতো আছে। পিছে তুনি, তইনো এডাল ক'ত পালি? ইমান ধুনীয়া ৰাণীৰ ওচৰত থকা হাঁহ মানে? এইডাল ৰাতিপুৱাই মোৰ বাঁহৰ ওচৰত পাইছিলোঁ। ৰাণীৰ ওচৰত এনেকুৱা হাঁহ থাকে, ৰাণীৰ ওচৰত থকা হাঁহৰ লিখীয়া এইডাল। চাবি কিন্তু তুনি, কোনোবাই চাল খেলিবও পাৰে তোৰ লগত। হ'ব দে, এতিয়া মই মানুহক দেখাই আহোঁগৈ চবকে মোৰ হাঁহডাল। যা হ'ব যা। ৰাণীৰ ওচৰত থকা হাঁহ মোৰ ওচৰতো আছে, ৰাণীৰ ওচৰত থকা হাঁহ মোৰ ওচৰতো আছে। কি হ'ল? ৰাতিপুৱাৰ পৰা কেৱল কান্দিয়ে আছে। কোন মৰিলেনো? মহাৰাজ, মোৰ ভাগৰ হাড়ডাল হেৰাই থাকিলে। সেইবাবে ৰাতিপুৱাৰে পৰা কান্দিয়ে আছে। মই তোমালোকৰ বাবে নতুন বনাই দিম, হ'বনে এতিয়া? নালাগে মহাৰাজ, সেইডাল মোৰ বৰ মৰমৰ হাড় আছিলে, মোক সেইডালহে লাগিব। আমাৰ ৰাণীসকলৰ কি হ'ব এতিয়া? মহাৰাজ, তুমি হাতত ৰাণীৰ দৰে এটা হাড় আছে। মহাৰাজ, তুনিয়ে মানে মোৰ হাড়ডাল চুৰ কৰিলে। মহাৰাজ, ৰাণীসকলে কিয় কান্দি আছে? মই মৰিলো যে সেইকাৰণে। মহাৰাজ, আপুনিচোন মোৰ লগত কথা পাতিহে আছে, কোন মৰিলেনো? মূৰ্খ, এতিয়া তুনি গনাৰ ব্যৱস্থা কৰ। মহাৰাজ, তুনিক উচিত শাস্তি দিব লাগিব। মোৰ হাড় চুৰ কৰিছে, আপোনাৰ পত্নীৰ হাড় চুৰ কৰিছে। চুপ থাক, মনে কিমান কান্দি আছে ৰাতিপুৱাৰ পৰা, মোৰ খাই দিছ তহঁতে। মহাৰাজ, সেইডাল মোৰ হাড়ডাল তুনি ডিঙিত আছে, তাক উচিত শাস্তি দিব লাগিব মহাৰাজ। মহাৰাজ, মই চুৰ কৰা নাই, চুৰ বেলেগহে, মই এইডাল মোৰ বাঁহতহে পাইছিলোঁ। হাড়ডাল গৈ কি নিজে তোৰ বাঁহত লাগিবগে। মহাৰাজ, ইয়াৰ কথা নুশুনিব, ইয়াক আচাৰ কৰি খাব লাগে, কেঁচাই খাব লাগে ইয়াক। মহাৰাজ, মই চুৰ নহয়,
হাড়ডাল থৈছিলেগে তেতিয়া মই মোৰ পাখি এটা তাৰ মূৰত দি দিছিলো এই ৰাজমহলতে চোৰ আছে তেওঁ মূৰত এতিয়াও পাখিটো আছে মহাৰাজ মহাৰাজ চক চক সৰু ৰাণীয়ে চোৰ তেওঁ কেনেকৈ মূৰটো খেপিয়াই আছে মহাৰাজ চক চক ই ৰাণী তুমি চোৰ ইছ ৰাম ৰাম এই মোৰ মান সন্মান সকলো শেষ কৰিলে মহাৰাজ মোক ক্ষমা কৰি দিয়ক হাই মোৰ এতিয়া কি হ'ব মোক কি হ'ব এতিয়া মই কলৈ যাম মহাৰাজ ৰাণীয়ে ভুল কৰিছে তেওঁ শাস্তি দিব লাগিব কি শাস্তি দিব আপুনি এতিয়া ৰাণী সেইডাল ৰাণী নিজৰ হাৰ গতিকে তেওঁক কিলে শাস্তি দিয়া হ'ব তেওঁ নিজৰ হাৰ নিজে লুকুৱাই আহিছে গতিকে তেওঁ শাস্তি নহয় তই এতিয়া যাব পাৰ ৰজাৰ মনত নাই হোক ৰজা ৰাণী হাৰ চোৰ ৰজাৰ মনত নাই হোক ৰজা ৰাণী হাৰ চোৰ ঐ টুনি ৰ হাই টুনিয়ে মোৰ বদনাম কৰি দিব এতিয়া চবতে গাই ফুৰিব এতিয়া ধৰ তাক কোন ক'ত আছে ধৰ